20খন এনে দেশ য'ত ভাৰতীয়সকলে ভ্ৰমণৰ বাবে ভিছাৰ প্ৰয়োজন নাই। কোনো ভ্ৰমণ কৰিবলৈ বা সুন্দৰ দৃশ্যবোৰ উপভোগ কৰিবলৈ সকলোৱে ভাল পায়। ভাৰতীয়সকলে ভ্ৰমণ কৰিবলৈ ভাল পায়। তেওঁলোকে দেশৰ বিভিন্ন প্ৰান্তত আনকি দেশৰ বাহিৰত সুন্দৰ ঠাইবোৰ ভ্ৰমণ কৰিবলৈ ভাল পায়। অৱশ্যে এই মুহূৰ্তত বিদেশ ভ্ৰমণ কৰাটো সিমান সহজ নহয়। ইয়াৰ বাবে যথেষ্ট দৌৰিব লাগে আৰু যথেষ্ট ধন ব্যয় কৰিব লাগে। বিশেষকৈ যেতিয়া বিদেশ ভ্ৰমণৰ কথা আহে, ভিছা এক ডাঙৰ কথা হৈ পৰে। বৰ্তমান ভিছাৰ বাবে যথেষ্ট হুলস্থুল আৰু দীৰ্ঘদিনীয়া অপেক্ষাৰ পিছত ই আমাৰ হাতত আহে। ইতিমধ্যে এনে কেইখনমান দেশ আছে য'ত ভাৰতীয়সকলক তালৈ যাবলৈ কোনো ভিছাৰ প্ৰয়োজন নহয়। আজিৰ প্ৰতিবেদনত 20খন দেশ আছে য'ত ভাৰতীয়সকলে ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰে। এই দেশসমূহৰ ভিতৰত আছে ইণ্ডোনেছিয়া, নেপাল, ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ, হাইটি, ডমিনিকা, মৰিচাছ, ফিজি, জামাইকা, গ্ৰেনাডা, মণ্টেচেৰাট। এই 10খন দেশলৈ যাবলৈ হ'লে ভাৰতীয়সকলক কোনো ভিছাৰ প্ৰয়োজন নহয়। ইয়াৰ উপৰি বাৰ্বাডোছ, চাৰ্বিয়া, মাকাও, এল চালভাডৰ, মাইক্ৰনেছিয়া, কুক দ্বীপপুঞ্জ, ভূটান, নতুন ত্ৰিনিদাদ আৰু টুবাগো, সেনেগাল। এই 20খন দেশলৈ যাবলৈ ভাৰতীয়সকলক কোনো ভিছাৰ প্ৰয়োজন